আমাৰ হাতত এটা 10 টকা আছে আৰু এটা এইটো 2 টকা বুলি ধৰক, এইটো বেলেগ এটা মানে বস্তু এটা 2 টকাই ধৰক, দুটা একেবাৰে মাটিত পেলাই দিছোঁ, শব্দ কোনটোৱে কৰিছে, নিশ্চয় 2 টকাই কৰিব। সেইকাৰণে যেতিয়া কোনো এজন মানুহ ডাঙৰ হ'বলৈ বিচাৰে তেতিয়া বহুতো মানুহ একেলগে তেওঁক মানে এইটো কয় সেইটো কয় সেইটো কয় যে তেওঁ এইটো কৰিব নোৱাৰিবি 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 এইটো কৈ থাকে। কিন্তু এই যেটো বস্তুটো যোনে মানে কোনো শব্দ কৰা নাই, সেই বস্তুটো কি তাৰ ভেলুটো বেছি। আৰু যেতিয়া এনেকৈ এটা ক্ৰিকেট খেল হয় তেতিয়া চাব, যোনে খেলে তেওঁলোক তামাম ডাঙৰ হয় মানুহ, আৰু অডিয়েন্স যিবিলাক আছে তেওঁলোকে বহি থাকে, বহিবে মানে কি হাত চাপৰি দিয়ে। কিন্তু হাত চাপৰি যে দিয়ে বহুত মানুহে দিয়ে, কিন্তু ভেলুটো কাৰ বেছি, যোনে খেলে তেওঁতো চাপৰি নিদিয়ে। সেইকাৰণে কেতিয়াও আপোনালোকে নাভাবিব যে মোক এইটো কৈ আছে সেইটো কৈ আছে, আপোনাক তলত নমাই দিব, সিহঁতে নমাব নোৱাৰে তলত। আপোনাৰ উঠিব লাগিব, কোনে কি কয় কওক, সেইটো বেছি ডাঙৰ কথা নহয়, আপুনি নিজে উঠিব লাগিব, জীৱনৰ ভেলু বঢ়াব লাগিব। সেইকাৰণে সেইটোৱে মেইন টিপছ। যেনেকৈ ধৰক এজন মানুহৰ কথা, বিখ্যাত মানুহ আব্ৰাহাম লিংকন, তেওঁলোকে যেতিয়া সব কামতে ফেইলাৰ আৰু দুখীয়াৰ ঘৰত জন্ম লৈছিল, যেতিয়া নেকি তেওঁ মানে চাকৰি নাপায় এইটো নাপায় একো নাপায়, যেতিয়া নেকি তেওঁ পলিটিক্সত সোমাইছে, পলিটিক্সতো তেওঁ ফেইলাৰ, তেওঁ তথাপিও তেওঁ হাৰ মানা নাছিল যে মই নোৱাৰিম, কিন্তু লাষ্টত গৈ তেওঁ আমেৰিকাৰ প্ৰেচিডেণ্ট হয়। আৰু সেইটো বাদ দিয়ক, আৰু এটা আমাৰ এই ঘটনা ধৰক, এপিজে আব্দুল কালাম তামাম দুখীয়া মানুহ বা দুখীয়াৰ ঘৰত জন্ম লৈছে, তেওঁ কি কৰিছে, যেতিয়া নেকি পাইলটৰ চাকৰিৰ কাৰণে তেওঁ এপ্লাই কৰিছিল আৰু এটা এক্সাম এটা দিছিল, তাত 9জন মানুহ আছিল, 9জন মানুহৰ ভিতৰত 8জন মানুহে পাছ কৰিছে, মানে পাইলট হৈ গৈছে, কিন্তু অকলে তেওঁ ফেইলাৰ হৈছে। কিন্তু ফেইলাৰ হৈ তথাপিও মানে বহি এনেই মনে মনে বহি থাকে আৰু বহিয়াই সিহঁতে পাছ কৰিছে, মই এজন অকলে মানে এইবিলাক হৈ গৈছে, ফেইলাৰ হৈ গৈছোঁ। পিছত তেওঁ মানে তেওঁ ভিতৰৰ পৰা ঘূৰি পৰিছে, তথাপিও তেওঁ হাৰ মানা নাই, তেওঁ মানে বহুত দিন পিছত তেওঁ চেষ্টা কৰি এই ইণ্ডিয়া, এই ভাৰতবৰ্ষৰ তেওঁ প্ৰেচিডেণ্ট হৈ যায়। পিছত যেতিয়া নেকি তেওঁ এদিন প্লেটফৰ্মত থিয় হৈ আছিল, ওপৰেদি এটা এই উৰাজাহাজ গৈছিল, ফ্লাইট গৈছিল এটা, তাৰ পৰা এই পাইলট যিজন আছে পাইলটে তেওঁক চেলুট দিছিলে, আৰু চেলুট তেওঁ পিছত কৰ্পণটো কৰিছিলে, আজি যদি মই পাইলট হ'লোহেঁতেন তেনেহ'লেতো এইটো চেলুট নাপালোহেঁতেন। সেইকাৰণে কেতিয়াও যে এইটো নহ'ব বুলি বাদ দিয়ে, এবাৰ এই নোৱাৰিলে এশবাৰ যে কৰিব লাগে, এইটো 100% কথা, কেতিয়াও সেইকাৰণে হাৰ মানিব নালাগে। সেই জীৱনত যদি কিবা আহে, বাধা আহে, সেইটোত হৈ যাব, হৈ থাকিবলৈ দিয়ক। গতিকে কেতিয়াও টেনশ্যন নল'ব, টেনশ্যন আহিব যাব। যদি কিবা এটা বেয়া এটা আপোনাৰ হৈ গৈছে যাব, ইয়াতকৈ ভাল এটা পাব। সেইকাৰণে কেতিয়াও টেনশ্যন নল'ব, নিজক মাৰি নিদিব। গতিকে এইখিনি